নমস্কাৰ সকলোকে মোৰ নতুন ইউটিউব চেনেল কোড ৰুম এমডিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমে মোৰ পৰিচয়টো দি দিছো। মোৰ নাম মানসী দাস, মোৰ ঘৰ নলবাৰী। মই পেছাত এগৰাকী অধিবক্তা। এই নতুন ইউটিউব চেনেলটো খোলাৰ উদ্দেশ্য কি তাৰ বিষয়ে অকমান থুলমূলকৈ আপোনালোকৰ আগত মই ক'বলৈ ওলাইছো। কিবা যদি ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব। মই যেহেতু আইনৰ লগত জড়িত মানুহ, তো বহুত আগৰে পৰা মই ভাবি আছিলোঁ যে কিছুমান আইনৰ লগত জড়িত সৰু সৰু কথা বা কিছুমান নজনা কথা আপোনালোকৰ লগত যদি মই শ্বেয়াৰ কৰিব পাৰোঁ মই খুবেই সুখী হ'লোহেঁতেন। আৰু সেইটো উদ্দেশ্য আগত লৈ মই আজি কেইমাহমান আগত সৰু সৰু কিছুমান 1 মিনিটৰ ভিডিঅ' আইন সম্পৰ্কীয় ভিডিঅ' বনাই মই থ্ৰু ফেচবুক থ্ৰু টিকটক মই শ্বেয়াৰ কৰি আছিলোঁ। আৰু সেই সৰু সৰু ভিডিঅ'বোৰে বহুত সঁহাৰি পালে ৰাইজৰ, বহুত মৰম পালে। বহুতে জনাইছে মোক মেছেজ কৰি বা ফোন কৰি যে বহুত জানিবলগীয়া কথা বা বহুত নাজানা কথা, বহুত মানে উপযোগী কথা বহুতে জানিছে। আৰু সেই ৰাইজসকলে মোক আজি বহুদিন কৈ আছে, বহুত আগৰে পৰা মোক কৈ আছে যে বাইদেউ আপুনি এটা ইউটিউব চেনেল খোলক, বা মোক বন্ধুসকলেও কৈ আছে যে ইউটিউব চেনেল এটা খোলা, তাতে কিছুমান এই যিবোৰ বিষয় আছে আইন সম্পৰ্কীয় সেইবোৰ বিশদভাৱে জনাব লাগে। তো সাহস হোৱা নাছিলে, কাৰণ অলপ ব্যস্ত থাকোঁ, অফিচ কাছাৰী ঘৰ সংসাৰ সকলো মিলাই পিনে চলিব লাগে। তো সাহস হোৱা নাছিলে, কিন্তু অৱশেষত অকণমান সাহস কৰি আজি এই চেনেলটো মই আৰম্ভ কৰিলোঁ। এতিয়া কথা হ'ল, উদ্দেশ্যটো যিহেতু মই কৈছোঁৱে, আকৌ অকণমান বিশদভাৱে কওঁ। আমাৰ যিবোৰ সাধাৰণ ৰাইজ, সাধাৰণ মানুহ সকলোৱে কোৰ্ট বুলি ক'লে, কাছাৰী বুলি ক'লে অকণমান ভয় কৰে। কোৰ্ট বুলি ক'লে অকল কেছ, মাৰ্ডাৰ, ধৰ্ষণ এইবোৰে মনলৈ আহে। তো আচলতে সেনেকুৱা নহয়, ভয় কৰিবলগীয়া একো নাই। কাৰণ কোৰ্ট বুলি ক'লে বহুত কাম থাকে। ধৰকচোন বিয়া, বা ধৰকচোন মাটিৰ কাম, বা আপোনালোকৰ যিবোৰ চাৰ্টিফিকেট, ধৰকচোন বাৰ্থ চাৰ্টিফিকেট বনালে, বা পান কাৰ্ড বনালে, বা লাইচেঞ্চ বনালে, সেইবোৰৰ কাৰণে আজিকালি আইনৰ ডকুমেণ্ট দৰকাৰ, অৰ্থাৎ এফিডেভিট বুলি যিটো কয়। তো এনেকুৱা বহুত বস্তু, সৰু সুৰা বস্তু কোৰ্টৰ লগত জড়িত আৰু কোৰ্টত যাবই লাগিব এইবোৰ কথা লৈ। কিন্তু বহুত মানুহে এইবোৰ কথা বহুত কনফিউজ হয়, মানে এইবোৰ ভাবি বা কি কথা কি বতৰা মেমেজালি এটা আৰু। তো এইবোৰ সৰু সৰু কথা যদি মই আপোনালোকক এই ভিডিঅ'ৰ থ্ৰুৰে জনাব পাৰোঁ, তো চাগে বহুখিনি লাভৱান হ'ব আপোনালোক। তো এইবোৰ ভাবিয়ে মই ভাবিছোঁ যে চেষ্টা কৰিম যে সপ্তাহত যদি মই 2-3টাকৈ ভিডিঅ' আপোনালোকৰ আগত উপস্থাপন কৰিব পাৰোঁ এনেকুৱা কথা লৈ, তেতিয়াহ'লে চাগে আপোনালোক বহুত লাভৱান হ'ব। তাৰোপৰি আপোনালোক যদি আইনৰ কিবা কথা জানিব বিচাৰে, মোক তলতো কমেণ্ট কৰি আপোনালোকে মোক সুধিব পাৰে। আৰু যদি ভাল লাগে ভাল বুলি ক'ব দেই, আৰু যদি বেয়া লাগে বুলিও ক'ব পাৰে, একো নাই, আপোনালোকৰ পৰামৰ্শবোৰ মোক দি থাকিব। আৰু ধৰকচোন এতিয়া বৰ্তমান যিটো আমাৰ পৰিস্থিতি, লকডাউনৰ পৰিস্থিতি, এই লকডাউনৰ সময়ছোৱাত বিভিন্ন কথা, বিভিন্ন আইন বহুত এমেণ্ডমেণ্ট হৈ আছে, সংশোধন হৈ আছে। তো সেইবোৰো যদি মই অকণমান আপোনালোকক জনাব পাৰোঁ, জানাতনো কি বেয়া, হয়নে নহয় ৰাইজ? তো আপোনালোকে যদি সেইবোৰ অকণমান জানিব পাৰে, তো চাগে বহুতখিনি ভাল লাগিব আপোনালোকৰো। ময়ো বাৰু সিমান জনা মানুহ নহয়, বহুত নাজানো বেছি, কিন্তু আপোনালোকৰ কাৰণে ভিডিঅ' বনাবই ময়োতো কিছুমান বস্তু শিকিম, ময়ো জানিম, আপোনালোকেও জানিলে ময়ো জানিম। তো এই ধৰণে যাতে আমাৰ যিটো পৰিক্ৰমা চলি থাকে, তো এইটোৱে আশা কৰিছোঁ, যাতে মই যিখিনি জানো আপোনালোকক জনাম, বা আপোনালোকে যিখিনি মোক পৰামৰ্শ দিয়ে সেইখিনি মোক আপোনালোকে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু মোৰ এইবোৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এইটো যিটো নতুন চেনেলটো মই খুলিলোঁ, আপোনালোকে অনুৰোধ কৰিছোঁ আপোনালোকক যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি লয়, যাতে আগন্তুক যিবোৰ ভিডিঅ' আহে আপোনালোকে যাতে চাব পাৰে, বা কিছুমান যাতে লাভদায়ক হয় আপোনালোকৰ সেই ভিডিঅ'বিলাক। তো এইখিনিয়ে আশা মোৰ। বাকী আৰু যদি কিবা আপোনালোক জানিব লগা থাকে দেই, সেইবোৰ কিন্তু আপোনালোকে কমেণ্ট বক্সত ধুনীয়াকৈ লিখি দিব যে মই এইটো কৰিম, এইটো জানিব বিচাৰোঁ, সেইটো জানিব বিচাৰোঁ। মই নেক্সট যিবোৰ ভিডিঅ' আহে বা নেক্সট যিবোৰ ভিডিঅ' বনাওঁ, মই সেইবোৰত তাৰে সমাধান দিবলৈ মই চেষ্টাই নহয়, মই নিশ্চয়কৈ দিম। আৰু মোৰো কিছু জানা হ'ব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ বহুত বহুত মৰম আৰু আশীৰ্বাদ মই আশা কৰিলোঁ। আৰু সকলোৱে ভালে থাকক, কুশলে থাকক, সকলোৱে সজাগ থাকক, সুস্থ থাকক।
ধন্যবাদ।